Hey guys, welcome back to my YouTube channel. So guys, নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম কৰিছো। তো গাইজ দেখিছে মোৰ ওচৰত আছে এনেকুৱা এটা সৰু সৰু ছাগলী যিটো একদম ধুনীয়া আৰু কিউট। তো দেখিছে কিমান ধুনীয়া কিউট ছাগলী আৰু এই ছাগলীবিলাক ইমান মৰম আৰু এইটো দেখিছে মোৰ ওচৰত একদম ধুনীয়াকৈ মোৰ লগতে থাকিব বিচাৰে মানে একদম মোৰ লগতে থাকে আৰু সিহঁতক ভাবিছো মানে ইমান গৰম দি আছে। তো গৰমত মই ভাবিছো মানে অলপমান সিফালে লৈ যাওঁ। তো ছাগলীকেইটাক লৈ যাওঁ আৰু মানে মই সিফালে লৈ যাওঁ আৰু মানে ঘাঁহ চাহ খুৱাই কিনে ধুনীয়াকৈ লৈ আহোঁ। তো গাইজ বলক তাত লৈ যাওঁ আৰু লগতে এইফালে থাকোঁ লগতে মোৰ লগত ছাগলীৰ লগত মানে এটা মেকুৰী আছে এই চাওক একদম বাঘ যেন লাগে বাঘ ষ্টাইল। অ' মাই গড চ' কিউট বাইজ কামুৰাই দিয়ে মানে কামুৰাব খোজে মানে মোক কামুৰাব পৰা নাই কিন্তু মানে নখ চখ লগাই দিব চেষ্টা কৰে। তো আমি নাজানো মানে আমাৰ ঘৰত এনেকুৱা অহা নাই মানে আমাৰ ঘৰত নিজে আহি গৈছে মানে কুকুৰে আহিছিল কুকুৰৰ পৰা মই বাচাই লৈ আনিছিলোঁ আমাৰ ঘৰত তেতিয়াৰ পৰা মানে আমাৰ ঘৰত বেছিভাগ থাকিবলৈ চেষ্টা কৰে। তো গাইজ বলক আমি ছাগলীকেইটাক লৈ যাওঁ ৰাস্তাত যিমান পানী ন লেতেৰা পানী এইবোৰ দেখিছেনে মোৰ লগত কিবা খেলি থাকিব খোজে। তো গাইজ মানে কামুৰাই আচৰি দিব চেষ্টা কৰে। তো গাইজ বলক আমি ধুনীয়াকৈ ছাগলীকেইটাক তাত লৈ যাওঁ আৰু ঘাঁহ চাহ খুৱাই তেওঁলোকক লৈ আনো। তো গাইজ আজি ব্লগটো ষ্টাৰ্টিং কৰোঁ ব্লগ আৰু গাইজ দেখি আছে এইবোৰ পানী একদম এইবোৰ ছাগলী নকল লৈ নি আছোঁ। গাইজ গাইজ বহুত বেছি মানে ৰ'দ দিছিল। তো মই ৰ'দ দি থকাৰ কাৰণে মানে টিঙৰ মানে চাং বনাই আছে ন তাত মই বহি ল'লোঁ আৰু এইফালে মানে আমাৰ ছাগলীবিলাক তাতে দি থৈ দিছোঁ মানে বহুত ছাগলী আৰু দিনত মানে কি হয় তেওঁলোকক দিনত মানে বহুত গৰম দি থাকে ন। তো দিনত মানে আজি দিয়া নহ'ল আৰু সেইকাৰণে মানে ভাবিলোঁ যে ৰ'দটো কমিলে লৈ আনিম। তো ৰ'দটো কমাৰ কাৰণে তেওঁলোকক লৈ আহিলোঁ আৰু অনাৰ পিছত ধুনীয়াকৈ অলপ খাব দিলোঁ যিমান পাৰোঁ ইমান টাইম খুৱাই কিনে আমি ধুনীয়াকৈ মানে এটা কাম কৰিব লৈ যাব চেষ্টা কৰিম আৰু মানে এতিয়া ধুনীয়াকৈ আমি বহি ল'লোঁ। এতিয়া চাঙৰ তলতে আছোঁ বেছিত মানে বহুত দি আছে। তো সেইকাৰণে আমি মানে ছাগলী তাতে লৈ যাম আৰু ছাগলীটো বহুত মানে ধুনীয়া মানে বহুত মানে মৰম লগা য'ত মানে মোৰ লগত বেছি থাকিব চেষ্টা কৰে তেওঁলোকে মানে মোৰ লগত বেছি থাকে ইমান ফাল্টু নকৰে বা মোৰ লগত বেছি মানে বহুত ফাল্টু মানে মোৰ লগত বহুত ফাল্টু কৰিছে মাহঁতো ইমান ফাল্টু নকৰে কাৰণ মাহঁতো ইমান কিবা নকৰেতো। তো মানে আৰু মাৰ লগতো বেছি থাকে কিন্তু আৰু দেউতাহঁতৰ লগত বেছি নাথাকে সেইকাৰণে মই ভাবিলোঁ অলপমান লৈ আনো। তো তৰাই আছে দেখিছেনে এইফালে তাত তেওঁলোকে মানে খাই আছে ছাগলীবিলাকে তাত খাই আছে। তো তাতে যিমান পাৰে খাব খাই কিনে তাক লৈ যাম। কাৰণ দিনটো তেওঁলোকে মানে বহুত মানে দিনটো আজি শুকাই আছে বুলি ক'ব পাৰি আমি চাঙৰ তলত বান্ধি থৈ দিছোঁ দিনটো আৰু দিনটো তেনেকৈ শুকাই আছে একো খাবই পৰা নাই তেওঁলোকে আৰু সেনেকৈ আমি মানে ভাবিছোঁ আৰু দিনটো যেন ইমান শুকাই থাকিব নালাগে মানে ভোক লাগিব ন তাত তেওঁলোকে ৰাতি একো কিবা খাই থাকে ন ৰাতি মুখতে চুবাই থাকে ন ছাগলীয়ে। তো সেইকাৰণে অলপ ভাবিলোঁ যে অলপ গধূলি একটো লৈ আনো তেওঁলোকে অলপ খাওক ইমান বুন চুন খাওৱাৰ পিছত তো আমি সেনেকৈ থাকিম আৰু অলপ টাইম থাকিম যিমানখিনি টাইম পাৰোঁ। আৰু গাইজ মই চুলিখিনি কাটি ল'লোঁ মানে বহুত গৰম দি আছিলে কিন্তু বহুত গৰমৰ কাৰণে মানে মই চুলি বেছি ৰাখিব নোৱাৰোঁ মোৰ স্কিনৰ প্ৰব্লেম আছে। তো সেইকাৰণে মানে মই কি ভাবিছোঁ মানে চুলিখিনি কাটি আহিলোঁ আজি সিদিনা যাওঁতে চুলিখিনি মানে মোৰ ডিজাইন কাটিব দিছিলোঁ মোৰ চুলিখিনি কিবা বেলেগ কাটি দিছে কি ক'ম আৰু উপায় নাই চুলিখিনি উল্টা পুল্টা কাটি দিছে। তো ছাগলীবিলাক দি থৈ দিছোঁ গাইজ দেখি আছে এইফালে ছাগলীবিলাক মানে বিৰাট ধুনীয়াকৈ ঘাঁহ চাহ খাই আছে এইবিলাক চাওক ঘাঁহ খাই আছে এতিয়াতে ঘাঁহ খাই আছে। তো এইখিনি মানে জেগাখিনিত ভাল লাগি আছে মানে তেওঁলোকে বহুত দিনটো যে একো খাব পৰা নাই ন। তো মানে গৰম দি আছে ন তো পুৰা ধুনীয়াকৈ মানে ঘাঁহ চাহ তেওঁলোকে খাই আছে আৰু ইফালে একদম ৰ'দ দি আছে ৰ'দ কমি আছে এনেকুৱা হৈ আছে। ইফালে গাঁৱত পানী চাওক এইবোৰ ৰাস্তাত মানে ইমান পানী হয় মানে অলপ বৰষুণ দিলে ইয়াতে বহুত পানী হৈ যায় মানে বহুত পানী মানে ইমান পানী হৈ যায় পানীত মানে মানুহবিলাকে ঘৰৰ পৰা ওলাব নোৱাৰে আৰু এইফালে এটা খাই আছে এনেকৈ ঘাঁহ মানে যিমান ঘাঁহ তেওঁলোকে ঘাঁহ দিনটোত খাব নাই মানে তেওঁলোকে ঘাঁহ দেখা নাই পাগলা হৈ গৈছে মানে ঘাঁহ খায়ে আছে। তো যিমান পাৰে সিমান খাই থাকক আৰু মই যিমান পৰিমাণে টাইম থাকিম আৰু থাকি ধুনীয়াকৈ যিলৈকে পাৰে সিমানে আমি খাই থাকক বিন্দাছ। আৰু গাইজ ইফালে দেখি আছে নেকি একদম খালী প্লট হয় সেইখিনি আগত মানে পানী চানী বহুত হৈছিল। তো ইয়াতে মানে মাটি চাটি পেলাই কেনে মানে কিবা কৰি দিছে এতিয়া মানে ভাল হৈছে আৰু খালী প্লট নাই মানে মাটি চাটি পেলাই একদম কিবা হৈ গৈছে। গাইজ ধুনীয়াকৈ ছাগলীকেইটা লৈ আনিলোঁ আৰু ছাগলীকেইটা লৈ আনি ধুনীয়াকৈ মানে যাই আছে দেখিছে আগত মানে তেওঁলোকে বিন্দাছ যাই আছে আৰু মই ধৰি লৈছিলোঁ আগত আৰু ছাগলীকেইটা একবাৰ লৈ যাওঁ আৰু এতিয়া বৰষুণ দিব চাগে গাইজ মানে অলপমান বৰষুণ দিব যেন লাগি আছে বতৰ চতৰ একদম ক'লা হৈ গৈছে বৰষুণ চৰষুণ দিব চাগে। তো যিমান পাৰোঁ জল্দি ছাগলীকেইটা ঘৰত লৈ যাওঁ। তো গাইজ মই মানে তেওঁলোকক ধুনীয়াকৈ এতিয়া দিলোঁ আৰু একদম এৰি দিলোঁ তাৰ পৰা আনিলোঁ মানে যি পানী মানে হাত চাত একদম লেতেৰা হৈ গৈছে দেখিছেনে এইবিলাক একদম ভাল পানী নহয় এইবিলাক চব একদম নলাৰ পানী কিবাৰ পানী আৰু এনেকুৱাই মই তেওঁলোকক ধুনীয়াকৈ থৈ দিলোঁ আৰু মানে তেওঁলোকক বান্ধি দিম ভিতৰত আৰু এতিয়া মজাকৈ আৰু এতিয়া বৰষুণ আহিব গাইজ বৰষুণৰ পৰা আহিব বুলি ভাবিছোঁ। তো কালি গাইজ 15 আগষ্ট কালি 15 আগষ্ট সকলোকে মোৰ ফালৰ পৰা যেন সকলোৱে জনগণ গানটো একবাৰ হ'লেও সকলোৱে যেন গায় আৰু সকলোৱে যেন ঘৰত একবাৰ হ'লেও সেই গানটো যেন সকলোৱে প্ৰবল কৰে যেন সকলোৱে ঘৰত যেন একবাৰ হ'লেও গাই কেনে সেই গানটোৰ যেন দেশখনৰ সুৰক্ষিত গানটো যেন আপোনালোকে ৰাখে
মই ভাবিছোঁ যে কালি মই এটা ভাল চাই ভিডিঅ' বনাব চেষ্টা কৰিম। তো যিমান পাৰোঁ আপোনালোকে ছাপোৰ্ট কৰি থাকিব, লাইক কৰি থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব। মই যিমান পাৰোঁ ইমান ভাল ভাল কণ্টেণ্ট দি থাকিব চেষ্টা কৰিম। তো মই আৰু একদম ক'লা হৈ গৈছে বতৰ চৰ, একদম দেখিছেনে বতৰ চৰ একদম ক'লা হৈ গৈছে। তো এতিয়া যে আপোনালোকক যে মেকুৰীটো দেখালোঁ, সেই মেকুৰীটো এইটো আমাৰ নহয় গাইছ দেই। মেকুৰীটো সিদিনা মানে আমাৰ গেটৰ সন্মুখত আহিছিল। আহোঁতে মই দেখিলোঁ মেকুৰীটো আমাৰ কুকুৰকেইটা ধৰিছিল। ধৰাৰ মই তাক মানে লৈ কিনে আমাৰ ঘৰত মানে কিবা বিস্কুট চিস্কুট খোৱালোঁ। তেতিয়াৰ পৰা মানে কি আমাৰ মৰম পাল নেকি মেকুৰীজনী আমাৰ ঘৰতে থাকিলে। আৰু মই এনেকৈ ৰাখি থৈ দিলোঁ আমাৰ ঘৰতে। আৰু মাজে মাজে আহি থাকে, বেছি নাহে। কুকুৰকেইটা ভয়তে মানে তেওঁলোকে বেছি নাহে, তো অলপ মাজে মাজে আহি থাকে। আৰু সেয়ে আৰু লগতে মই আপোনালোকক ক'ব খুজিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কৰি থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব। আৰু লগতে তাতে মানে সেই বান্দিলটো খালী বান্দিৰ কাৰণে মই লৈ গ'লোঁ অলপমান। দিনটোত একো খোৱা নাছিল ছাগলীবিলাকে, তো মই তাতে লৈ গ'লোঁ, তাতে ঘূণ চূণ খাল।